নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগে শূন্যলৈ গুলীচালনা কৰোঁতেই গুলী ছিটিকি পৰি এগৰাকী মহিলাসহ 5জনকৈ লোক আহত হয়। আহত লোককেইজন বন বিভাগে প্ৰাথমিক চিকিৎসালয়লৈ লৈ গৈছিল। চিকিৎসকে প্ৰাথমিক চিকিৎসা অন্তত আটাইকে ঘৰলৈ যাবলৈ দিয়ে। আহতসকল ক্ৰমে আব্দুল ৰহমান, দুলেনা খাতুন, খলিলুৰ ৰহমান বুলি জানিব পৰা গৈছে। বাকী দুজনৰ নাম জানিব পৰা হোৱা নাই। আটাইৰে ঘৰ বৰমা বিলত। এই ঘটনা নগাঁও চামগুৰি বৰমাত বৰ্তমানৰ বন্য হস্তটোৱে বৰমা অঞ্চলতে অৱস্থান কৰি আছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, কুইক নিউজ অসম। কি হৈছিল আজি? মানে ৰাতিপুৱা আমাৰ বিলত হাতী এটা ওলাইছে, জংগলী হাতী। তাৰপিছত এতিয়া কি হ'ল, হাতীটো ওলাই ৰাস্তাত আহি গ'ল। ৰাস্তাত অহাৰ পিছত দুটা চাইডতে মানুহ আছে, পুৰা মানুহ থকাৰ পিছত ৰাস্তাত উঠি পেলাই মানে দৌৰ এটা মাৰিলে। তাৰপিছত পুলিচে ফৰেষ্টে কি কৰিলে, গুলি কৰিলে ওপৰত। মানে মানুহ মাৰি দিবতে সেইটো কাৰণে গুলি কৰিলে। সেই চিতাগুলি এইটো মানে ৰাবাৰ নে কি কয়, এইটো গম নাপাওঁ আমি। এইটো চিটি পেলাই আমাৰ মা আৰু দেউতাৰ গাত লাগিছে। মানে চিটিকি আহি পৰিছে? চিটিকি আহি পৰিছে, এনে ডাইৰেক্টলি গুলি লগা নাই, চিটিকি আহি পৰিছে। চিটিকি আহি পৰিছে মানে মানুহ বচাবৰ কাৰণে? মানুহ বচাবৰ কাৰণে মানে সিহঁতে গুলি কৰিবলগীয়া হয়। ফৰেষ্টে কৰিবলগীয়া। কোন জেগাত হৈছিলে ঘটনাটো? বৰমা বিল। বৰমা বিলত। কেইজন মানুহৰ গাত লাগিছে? 5জন মানুহ। 5জনমান মানুহ আছে। নামকেইটা কি কি? মোৰতো নাম জানো, সেইটো মোৰ মাৰ নাম হৈছে দুলেনা খাতুন আৰু আব্দুল ৰহমান। আব্দুল ৰহমান। বাকী কেইজন আৰু এজন আছে খলিলুৰ ৰহমান। আপোনালোক ক'ত আছিলে? আমি মানে দোকান বন্ধ কৰিবলৈ গৈছো, হাতী ওলাইছে মানে হেঁচা ঠেলাতে? দোকান বন্ধ কৰি আমি ঘৰত গুচি যাম। সেইটো টাইমত মানে সিহঁতে গুলি কৰিছে যে সেইটো গাত লাগিছে। মানে হাতীটো দৌৰাই আহিছিলে? এতিয়া ক'ত আনিছে? এতিয়া চামগুৰি হস্পিটেলত আনিছে ন? কৈছে ইয়াত লৈ আহিবলৈ। চিকিৎসা কৰিছে? ঠিক আছে।